तो शर्म की बात है कि कर्मचारियों को आज रास्ते पे बैठ के अपने हक की बात करनी पड़ रही है। 2016 में छठवां वेतन आयोग हमारे पश्चिम बंगाल में लागू हुआ है, लेकिन वो आते आते 2020 हो गया। मतलब पश्चिम बंगाल के कर्मचारियों को छठवां वेतन आयोग का लाभ 2020 से मिलना शुरू हुआ, यानी 4 साल का जो बकाया था वो भी पूरी तरह से गायब कर दिया गया। नमस्कार ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলৰ নিজৰ প্ৰাপ্য দিয়ে আৰু এৰিয়াৰৰ বাবে ৰাজপথত নামি আন্দোলন কৰিবলৈ বাধ্য হৈছে। হয় ছাৰ বাইদেউসকল, এই খবৰ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ। আপোনালোকে সকলোৱে জানে যে দেশৰ সকলো ৰাজ্যৰ দৰেই অসমতো সপ্তম দৰমহা আয়োগ মতে আমি দৰমহা আৰু পেঞ্চন লাভ কৰোঁ। কিন্তু পশ্চিমবংগৰ চৰকাৰী কৰ্মচাৰীসকলে এতিয়াও ষষ্ঠম দৰমহা আয়োগ মতে দৰমহা পায় আৰু তেখেতসকলৰ দিয়ে মাত্ৰ 6% আৰু পশ্চিমবংগৰ চৰকাৰী কৰ্মচাৰীসকলে আৰু ইয়াৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিও কোনো ফল নোপোৱাত আজি চৰকাৰী কৰ্মচাৰীসকলে নতুন দিল্লীৰ যন্তৰ মন্তৰত গৈ তেখেতসকলৰ প্ৰাপ্য দিয়ে আৰু এৰিয়াৰৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে।